নমস্কাৰ, মই আজি আকৌ এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। এতিয়া আজি মোৰ যাত্ৰা হ'ল উত্তৰ গুৱাহাটীৰ ফালে, যিহেতু কিবা এটা কামত মই গৈ আছোঁ। এতিয়া ভাবিলোঁ তাকে যোৱা যাত্ৰাটো এটা ভিডিঅ' ৰূপে তাৰমানে বন্দী কৰি ৰাখোঁ, ভিডিঅ' ৰূপে বন্দী কৰি ৰাখোঁ বুলি এবাৰ ভাবিলোঁ। সেয়েহে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া মই বৰ্তমান ডিপুটা ওচৰ পালোঁহি, যিটো BP তিনিআলি আছিলে, BP তিনিআলি পাৰ হৈ আহি মই ডিপুটা ওচৰ পালোঁহি। এতিয়া যাত্ৰাটো মই আৰম্ভ কৰিলোঁ 7:10 মানত, আৰু মই নিজেও অলপ কিবাকিবি খাই ল'লোঁ আৰু বাইকখনকো অলপ কিবা খুৱাই ল'লোঁ। কিবা মানে জানিছেই কি খুৱাইছোঁ, পেট্ৰল অলপ ভৰাই ল'লোঁ। এতিয়া যাত্ৰা আৰম্ভ কৰি গৈ থাকোঁ, আৰু বাটত যদি কিবাকিবি দেখাব পাৰোঁ দেখুৱাই গৈ থাকিম। চাই থাকিব ভিডিঅ'টো অন্ত নপৰালৈকে। ব'লক আজি গৈ থাকোঁ গুৱাহাটী অভিমুখে। আমি বৰ্তমান পিঠাখোৱা পাৰ হৈ আহিলোঁ, আৰু এতিয়া সময় হৈছে 7:40। যিহেতু মই মোৰ যাত্ৰা 7:10 আৰম্ভ কৰিছিলোঁ গুৱাহাটী অভিমুখে। এতিয়া আমি আধা ঘণ্টা সময় লাগিলে পিঠাখোৱা পাবলৈ, যিহেতু পিঠাখোৱাৰ আগত আমি টুমুকি পাম। এতিয়া মোৰ ঘৰৰ পৰা পিঠাখোৱালৈ প্ৰায় 15 কিলোমিটাৰমান হয়, 15-16 কিলোমিটাৰ। এতিয়া 15 যিহেতু মই মোৰ স্পীড বৰ বেছি কৰা নাই, দেখিব পাৰিছে চাগৈ 40-50ৰ ভিতৰতে আছোঁ, সেয়েহে অকণমান সময় লাগিছে। চাই থাকক। এতিয়া অলপমান দূৰত গৈ লগ পাই আছোঁ। মানে বতৰটো অলপ ভাল কৰা নাই, দেখিছেনে? বতৰটো মানে বৰষুণ এইটো পেলাইছে। এতিয়া তাকে ৰেইনকোটটো আনিছোঁ, কিন্তু এতিয়া পিন্ধো নে নিপিন্ধো তাকে ভাবি আছোঁ। মানে এনেকৈ বতৰটো এনেকৈ দেখুৱাই থাকিলে পিছত যিহেতু বাইকত আহিছোঁ অকণমান অসুবিধা হ'ব। তাকে কি কৰোঁ মানে ভাবিব পৰা নাই। আগবাঢ়ি যাওঁৱেই এনে ৰেইনকোটটো উলিয়াই পিন্ধিয়ে লওঁ। বহুত মানে দিগদাৰত পৰি গ'ল নহয়। যিহেতু গম পাই আছে মই গুৱাহাটীৰ ফালে গৈ আছোঁ, আৰু মোৰ যাত্ৰা আৰম্ভ হৈছিলে 7:10 বাজিত। 7:10 মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ গুৱাহাটী অভিমুখে। এতিয়া প্ৰায় সময় হ'ল 8টালৈ 5 মিনিট আছে, আৰু মই ঠেলামৰা ক্ৰছ কৰিলোঁ, আৰু মোৰ সময় প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টামান লাগিব। ঠিক আছে, চাওকচোন বাৰু, বতৰে যদি ভাল কৰে তেনেহ'লে মাজে মাজে ভিডিঅ'টো বনাই যাম, আৰু যদি বেয়া কৰে তেনেহ'লেতো উপায় নাই। ঠিক আছে বাৰু, দিয়ক। জয় বৰুণ দেৱতা। আৰু এই ঢেকীয়াজুলি মই পালোঁ 8:10। প্ৰায় 1 ঘণ্টা লাগিলে তেজপুৰৰ পৰা। যোৱাবাৰ যিটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা এক্সাম হৈছিলে, সেই এক্সামটো 28 আগষ্টত হৈছিলে। তাত মই এক্সাম দিব আহিছিলোঁ, ইয়াতে মই পঢ়িছিলোঁ, মোৰ চেণ্টাৰ ইয়াতে পৰিছিলে গ্ৰেড 3 কাৰণে। এতিয়াও ৰিচেণ্ট মোৰ আকৌ আছে 11 তাৰিখেও গ্ৰেড 3 ড্ৰাইভাৰ পষ্টৰ কাৰণে আছে। যিহেতু মই গোটেইখিনি পষ্টেই এপ্লাই কৰি থৈছিলোঁ। এতিয়া আৰু যদি কোনোবা ইয়াত পৰিছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, তেতিয়া একেলগে লগ পাব পাৰোঁ, বা একেলগে আহিব পাৰোঁ তেজপুৰৰ পৰা হ'লে। এবাৰ কমেণ্ট কৰি জনাই দিব। টাইম আপডেট হ'ল এতিয়া 8:20 হ'ল। এতিয়া 8:20ত মই আহি চিৰাজুলি মেইন চেণ্টাৰ পালোঁহি। যিহেতু 8:10ত মই ঢেকীয়াজুলিৰ পৰা ওলাই আহিছিলোঁ। এতিয়া দেখিছে এয়া চিৰাজুলি এখন মেইন চেণ্টাৰ হয়, আৰু এইফালে বাওঁফালে যিখন সেউজীয়া বৰ্ড দেখিছে সেইফালে বৰচলা যাব পাৰি, আৰু চেণ্টাৰৰ এইফালে আপোনাৰ অকণমান আগলৈ গৈ সোঁফালে এইটো আমাৰ যিটো কন্যকা আছে সেইফালেও যাব পাৰি। এতিয়া সময় হ'ল 8:27, আৰু মই বৰ্তমান উপস্থিত হৈছোঁ ওৰাঙৰ ওচৰত। দেখিছে ওৰাং পুলিচ। এয়া ওৰাং পাৰ হৈ আহিলোঁ, ক্ৰছ কৰিলোঁ। ওৰাঙৰ যিটো চাৰিআলি এটা আছিলে, এটা বাওঁফালে যায় আপোনাৰ ওৰাং যোনটো ৰাষ্ট্ৰীয় উদ্যান, আৰু ওৰাং আচলতে মিনি কাজিৰঙা বুলিও জনা যায় ওৰাঙক। সেইফালে আছিলে, বাওঁফালে আছিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু ইয়াত দেখিছে এইফালে ৰায়মনা
গোটেইখিনি দিয়া আছে, ভালকৈ চাব বাৰু। আৰু সোঁফালে মাজবাট যায়, যিটো আপোনাৰ ৰেল ষ্টেচন মাজবাটৰ সেইটো সোঁফালে যায়। আৰু বাওঁফালে মই ক'লোৱেই ওৰাং ৰাষ্ট্ৰীয় উদ্যান যায় বুলি। যিটো ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছিলে আগতে, এতিয়া ৰাজীৱ গান্ধীটো আঁতৰাই পেলাই অকল ৰাষ্ট্ৰীয় উদ্যান কৰা হৈছে ওৰাং ৰাষ্ট্ৰীয়। 1999 চনত আচলতে ৰাষ্ট্ৰীয় উদ্যান কৰা হৈছিলে, আৰু ৰাজীৱ গান্ধীটো অলপতে আঁতৰোৱা হৈছিলে, ডেটটো আচলতে মই পাহৰিলোঁ। এতিয়া পানী কিমান ওপৰলৈ আহিছে চাওক। তাৰমানে মই মাজে মাজে টাইম আপডেট এটা দি গৈ আছোঁ, কাৰণ এটাই যে তেজপুৰৰ পৰা ধৰি লওক এতিয়া ইমানখিনি এইখিনি পাবলৈ হ'লে এটা ইউনিফৰ্ম স্পীডত কিমান সময় লাগিব, সেইকাৰণে মই আচলতে কৈ গৈ আছোঁ। এতিয়া 8:30 বাজিলে, মোৰ তেজপুৰৰ পৰা 1 ঘণ্টা 20 মিনিট সময় লাগিলে, যিহেতু মই অকণমান লাহে লাহে আহি আছোঁ নৰ্মেল স্পীডত। দেখিব পাইছে 50-60 ইমানতে আহি আছোঁ মই। ইয়াত কিছু দলঙৰ কাম চলি আছে। আমি ওৰাং পাৰ আহিলোঁ, ওৰাং আৰু ৰৌতাৰ মাজতে আছোঁ। এতিয়া ৰাস্তাটো বৰ বেয়া, দেখি পাইছে একদম গাঁত গোট, তাৰমানে ভাল লগা নাই যাৰ বাইক চলায়। এখন নতুন দলং বনাই আছে ইয়াৰ কাষত, সেইকাৰণে হয়তো ৰাস্তাটো ধূলিময় হৈছে বেছি। দেখিছে এয়া লাগি আছে মানুহ পৰা, তীব্ৰ গতিত লাগি আছে মানুহবিলাক বনোৱা আচলতে। এখন টমটমে চাওকচোন এডাল লৈ গৈ আছে। এতিয়া বৰ্তমান মই ৰৌতা পাৰ হৈ আহিলোঁ, আৰু ৰৌতা পাওঁতে মোৰ সময় লাগিলে, সময় হ'ল 9টালৈ 15 মিনিট আছে, আৰু মই বৰ্তমান পালোহি ৰৌতা। আৰু মোৰ তেজপুৰৰ পৰা ৰৌতা পাবলৈ সময় লাগিলে 1 ঘণ্টা 35 মিনিট। মই বৰ্তমান বেছিমাৰি পালোহি, এতিয়া সময় হ'ল 9টা বাজিছে। বেছিমাৰি পালোহি। এতিয়া বেছিমাৰিৰ লগত মোৰ এটা বৰ বেয়া সম্পৰ্ক আছে। এতিয়া সম্পৰ্কটো কোনোবাই জানে যদি কওকচোন বাৰু, কমেণ্ট বক্সত কমেণ্ট কৰি। বৰ্তমান আহি মই বেছিমাৰি আৰু দলগাঁৱৰ মাছ পালোহি। এতিয়া অকণমান জিৰণি লৈছোঁ, যিহেতু 2 ঘণ্টা এতিয়া সময় হ'ল 9:10। প্ৰায় মই ঠিক 2 ঘণ্টা বাইক চলাই আহিলোঁ। 2 ঘণ্টা বাইক চলাই অহাৰ কাৰণে অকণমান ৰেষ্টটো দিব লাগে বাইকখনক, আৰু বাইকখনকো ৰেষ্ট দিলোঁ, আৰু মই নিজেও অকণমান ৰেষ্ট ল'লোঁ, পানী চানী মাৰি পেলাই অকণমান বাহিৰলৈ গৈ মেলি। সেয়েহে আহি আছোঁ, গৈ আছোঁ, আৰু আধা বাট আছে। এতিয়া কেইটাত পাওঁগৈ ক'ব নোৱাৰোঁ, জনাম বাৰু। তথাপিও চাই থাককচোন বাৰু ভিডিঅ'ত। আৰু এটা কথা, বাইক চলাওঁতে মানুহে সদায় যিখন মিৰ'ৰ থাকে যে ৰেয়াৰ গ্লাছ মিৰ'ৰ বুলি কয়, সেই মিৰ'ৰকেইখন ইউজ কৰিব লাগে। মিৰ'ৰকেইখন কি হয়, তাৰমানে যেনেকৈ মানুহৰ কাণ, তেনেকৈ বাইকৰ সেই দুখন কাণ হয়। তেনেকৈ কাণেৰে শুনা পায়, তেনেকৈ আমি সেই মিৰ'ৰ দুখনত কি হয়, আমি চাব পাৰোঁ যে পিছফালৰ পৰা কোনোবা আহিছে নেকি, তেতিয়া আমি ক্ৰছ কৰাত সুবিধা হয়। আৰু এটা বস্তু চাওকচোন, চাব দেই, যে কিমান হেৰি পখিলা, হালধীয়া পখিলা, হালধীয়া পখিলা। কিলোমিটাৰ হ'ল 78, আৰু মই বৰ্তমান দলগাঁও পালোহি, আৰু টাইম আপডেট হ'ল 9:20। এইখন দেখিছে ৰাতি কেনেকৈ ট্ৰাক বাগৰি পৰিলে ওপৰেদি আহি, এনেকৈ ৰাতি ট্ৰাক বাগৰি আহি। খাৰুপেটীয়া পালোহি। খাৰুপেটীয়াত অকণমান চাহ খাবৰ কাৰণে ৰখিছোঁ। এয়া দেখিছে খাৰুপেটীয়া টাউনৰ সোমাই এখন পাণো কিনি লৈছিলোঁ, একদম ডাঙৰ পাণ, বা ইমান মস্ত ডাঙৰ পাণ দেই। এতিয়া মই চিপাঝাৰ পালোহি। চিপাঝাৰ, এয়া চিপাঝাৰৰ মেইন চেণ্টাৰ। মঙলদৈ পাৰ হৈ আহিলোঁ, আচলতে দেখুৱাব নহ'ল। এয়া এইটো নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰত মানুহ বহুত ৰখে আচলতে, বিশেষত্ব আছে কিছুমান, মই বৰ বিশেষকৈ নাজানো। নাৰিকলী মন্দিৰৰ তাতে সময়ো বৰ পাৰ হৈ আহিছে। দেখিছে এইখন গাড়ীখন চাওকচোন কেনেকৈ আহিছে। এতিয়া সময় হ'ল 11টা, আৰু মই পালোহি বাইহাটা চাৰিআলি। মই আহি গৌৰীপুৰ পালোহি। এয়া গৌৰীপুৰৰ, এয়া দেখিছে এখন গৌৰীপুৰ কয়।
এতিয়া আমি আহিছোঁ আচলতে চেণ্ট এন্থনিজ স্কুল বুলি এখন আছে ইয়াতে, ডাঙৰ স্কুল, গৌৰীপুৰ এখন ডাঙৰ নাম জ্বলোৱা স্কুল হয়। আপুনি ৰাস্তাটো বৰ ঠেক, কিন্তু ভিতৰ চোৱা আপুনি দেখিব পাব একদম ডাঙৰ, দেখিছেনে কিমান ডাঙৰ, একদম মডেল স্কুল টাইপ, ডাঙৰ যেন বাহিৰৰ স্কুল তেনেকুৱা লাগে আৰু। এতিয়া যিহেতু মোৰ কাম হৈ গ'ল, যিখিনি কাম কৰিব আহিছিলোঁ, এতিয়া কামখিনি সমাপ্ত কৰাৰ পিছত এতিয়া ঘৰলৈ ওলাব লৈছোঁ। এতিয়া যদি আৰু যিখিনি ইমানলৈকে চালে তেনেহ'লে তেওঁলোকে অকণমান লাইক কমেণ্ট কৰি দিব, আৰু অশেষ ধন্যবাদ দিছোঁ সকলোকে। এতিয়া আকৌ মই বাটতে আহি পেলাই ৰখিছিলোঁ, দেখিলোঁ এই চৰাইটো দেখিছেনে, চৰাইটো একদম মানে মাছ খাই আছে। এতিয়া চৰাইটোৰ আচলতে নামটো মই নাজানো, বক চৰাই নে কি চৰাই কয়, দেখাৰ কাৰণে মানে অকণমান পটকতে ৰৈ দিলোঁ। এতিয়া চাওকচোন কেনেকৈ খাই আছে। ঠিক আছে বাৰু দিয়ক, ইয়াতে এৰিলোঁ আৰু নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰক আৰু।